নমস্কাৰ ইনফৰমেশ্যন ব্লগ অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম 1857 চনৰ সিপাহী বিদ্ৰোহৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ হোৱা বুলি কোৱা হয় যদিও যদি আমি ইতিহাসৰ পাত লুটিয়াই চাওঁ তেন্তে আমি গম পাওঁ যে 1857 চনৰ সিপাহী বিদ্ৰোহৰ আগতেই অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা হৈছিল 1826 খ্ৰীষ্টাব্দত যেতিয়া ইয়াণ্ডাবু সন্ধি চুক্তি হৈছিল তেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল আৰু এই কথা সহজভাৱে ল'ব পৰা নাছিল অসমৰ কেইজনমান যুৱকে আৰু তেতিয়াই 1826 খ্ৰীষ্টাব্দতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে ঘোষণা কৰাই নহয় ব্ৰিটিছৰ বিৰুদ্ধে আমি লাগি গৈছিল ব্ৰিটিছৰ অস্ত্ৰ শস্ত্ৰত জুই লগাই দিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে অসমীয়া যুৱকক প্ৰশিক্ষণ দিয়া হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমীয়া যুৱকক প্ৰশিক্ষণ দিয়া হৈছিল আৰু এই কথা যেতিয়া গম পালে ব্ৰিটিছে তেতিয়া অসমৰ পিয়লি ফুকন জিউৰাম দুলীয়া ধনঞ্জয় বৰগোহাঁই আদি বিভিন্ন ধৰণৰ অসমীয়া যুৱকক কাৰাবন্দী কৰিবলৈ সক্ষম হৈছিল ব্ৰিটিছে যদিও কাৰাবন্দী কৰিছিল কিন্তু তেতিয়া ব্ৰিটিছৰ জেলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল এই সকল ব্যক্তি কিন্তু পিয়লি ফুকন আৰু জিউৰাম দুলীয়াক ব্ৰিটিছে কাৰাবন্দী কৰি আৰু 1830 খ্ৰীষ্টাব্দত ৰাষ্ট্ৰদ্ৰোহী গোচৰত অসমৰ পিয়লি ফুকন আৰু জিউৰাম দুলীয়াক ফাঁচীকাঠত ওলমায় অসমৰ পিয়লি ফুকন আৰু জিউৰাম দুলীয়াক ফাঁচীকাঠত ওলমায় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি ব্ৰিটিছৰ অস্ত্ৰ শস্ত্ৰত জুই লগাই দিছিল পিয়লি ফুকনৰ নেতৃত্বত কিন্তু পিয়লি ফুকন আৰু জিউৰাম দুলীয়াক পুনৰ কাৰাবন্দী কৰিবলৈ সক্ষম হয় আৰু 1830 চনত শিৱসাগৰত জিউৰাম দুলীয়া আৰু পিয়লি ফুকনক ফাঁচীৰে মৃত্যুদণ্ড দিয়া হয় আৰু জিউৰাম দুলীয়া আৰু পিয়লি ফুকনে হ'ল ভাৰতবৰ্ষৰ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ যদিও ভাৰতীয় ইতিহাসত মংগল পাণ্ডেক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি প্ৰথম শ্বহীদ হিচাপে ঘোষণা কৰা হয় যদিও যদি আমি অসমৰ দৃষ্টিত অসমৰ ইতিহাসৰ পাত যদি আমি লুটিয়াই চাওঁ তেন্তে আমি গম পাওঁ যে মংগল পাণ্ডে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম কৰি শ্বহীদ হোৱা প্ৰথমজন ব্যক্তি নহয় অসমৰ পিয়লি ফুকন আৰু জিউৰাম দুলীয়া হ'ল ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা প্ৰথম ব্যক্তি 8 এপ্ৰিল 1857 চনত মংগল পাণ্ডেক কলিকতাত ফাঁচী দিয়া হৈছিল কিন্তু জিউৰাম দুলীয়া আৰু অসমৰ পিয়লি ফুকনক 1830 খ্ৰীষ্টাব্দতেই ফাঁচী দিয়া হৈছিল শিৱসাগৰত গতিকে আমি ইতিহাসৰ পাত যদি লুটিয়াই চাওঁ তেন্তে মংগল পাণ্ডে ব্ৰিটিছৰ বিৰুদ্ধে বা স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ মংগল পাণ্ডে নহয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ অসমৰ জিউৰাম দুলীয়া আৰু পিয়লি ফুকন